জান তুমি টেনশন কিয় লৈছা এটা গৈছে 10টা আহিব ন জান তুমি কিয় টেনশন লৈছা এটা গৈছে 10টা আহিব ন তোমাক মই ভাল পাওঁ এলে আছে ইনষ্টাগ্রাম তো প্রাঞ্জলের কারণে মরি আছা সাসু কেনকা কাঞ্চি বাল মুখখান দেখাছো একবার বাল কিয় টেনশন লৈছা এনে আছে নি ইনষ্টাগ্ৰাম সেইটো কাৰণে মাইনাৰ ব্ৰেকআপ হৈছে চাওঁ তোমাৰ মুখখন চাওঁ ভাল পাওয়ার পিছত যদি পিছত এনেকুৱা কৰে না বহুত দুখ লাগে এ সাইকেল কান দিয়েছে সুস্মিতাই ও জান না কান্দি মানে হাসা ভাল পাওয়ার পিছত বহুত দুখ লাগে সেইটো তো হয় এটা কিছু 10টা আহিব তো কেনকা কান্দা ঘৰত বল বাল ও হি যদি তো কৰি গেলে থাকতে পারছি তো থাকতে তো পারবি তাক তো দেটা সব হে ভণ্টি ফ্ৰেণ্ডজনীয়ে ঠিকে কৈছে এটা গেছি কি হৈছে 10টা পাবি কাৰণ আজিকালি গাড়ীয়ে মটৰে চাওঁ এই মোৰ মাৰ কসম তোমাক মই ভাল পাওঁ এই এজন কাম কৰি আছা ওই মোৰ মাৰ কসম তোমাক মই লৈ যাম মোৰ ঘৰত যাবা নেকি মোৰ ঘৰত এই মোৰ ঘৰত The Assam anthem is here. It's your boy Abhishek. ये आसाम है या हर गली में अच्छा ही है और हो भी क्यों ना या हिंदू मुस्लिम सब भाई भाई है आसाम को कहते हैं स्टेट ऑफ जॉय हर दिन दिवाली हर दिन एंजॉय हम लोग तालगाछ का लकड़ी से बैठ